गसाइगाव महकुमानि सिङाव थानाय भारत भुटान सिमना ओनसोलाव थानाय संकस दै जिङाव थानाय चौधुरी घाटआव सानथामनि हाबाफारिजों खुंजानाय खेराइ फोरबोआव जोबथा साननि गेवलां मेलाव गाहाय आलासि महरै बाहागो लानानै बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा जोबोद गोजोननाय मोननायखौ फोरमायदों। लोगोसे बे खेराइ फोरबोनि गेजेरजोंनो गासै बिटिआरआव गोजोना फैथों होनना आसा खालामदों। बे समा हाग्रायाव थानानै हाबा मावनायनि सम नङा, समाजाव थानानैसो हाबा मावनायनि सम। बे बाथ्राखौ बुंदों बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। मख'नो गोनांदि गोजोन गोरोबथानि उनावबो सोरबा हाग्रायाव थांबावदोंबा बिथांमोनखौ हाग्रायाव थायालासे समाजनि गेजेरावनो थानानै हाबा मावनो खावलायो आरो फैगौ बिधान सभा बिसायख'थियाव जाय दोलोजों लोगोआव दं बेजोंनो थानानै बिसायख'थि गेलेगोन। गोदान जेबो लोगो जानायनि सावरायनाय जायाखै होननाबो फोरमायो। কাৰ্যসূচীৰ লগত জড়িত ব্যক্তিসকলে ইমান বছৰৰ পৰা এই সংকোচ খেৰাইটো উদযাপন কৰি আহিছে। আজি মই এইটো স্পেচিয়েলি দৰ্শন কৰিবলৈ আহিছোঁ আৰু আহি খুব আনন্দিত হৈছোঁ। আমাৰ বিটিআৰৰ ভিতৰত এনেকুৱা এটা সুন্দৰ ঠাই আৰু এনেকুৱা এটা সুন্দৰ ঠাইত এটা নেচাৰৰ মাজত আমি খেৰাই যি উৎসৱ ইয়াতে পালন কৰিছোঁ, এইটো খুব ভাল কথা। আৰু এই উদযাপন কমিটিয়ে সফলভাৱে কৰিছে, সেইকাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু সেই খেৰাই উৎসৱৰ দ্বাৰাই আমাৰ বিটিআৰ অঞ্চলত জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি মৰম স্নেহ সদায় থাকে, সেইটো আমি বিচাৰিছোঁ। শান্তি সম্প্ৰীতিৰে সকলো থাকিব পাৰে, সেইটো আমি বিচাৰিছোঁ। ঈশ্বৰে সদায় আমাক ঐক্যভাৱে ৰাখিব, সকলো জাতি জনগোষ্ঠীৰে দুখ দুৰ্যোগবিলাক দূৰ হ'ব, সেইটো আমি কামনা কৰিছোঁ। হয় এনেকৈ হ'ব এলায়েন্সবিলাক, নতুনটো বেলেগ এলায়েন্স হ'ব লগা নাই। তো ইয়াৰ কাৰণে আমি এতিয়ালৈকে আমাৰ দলীয়ভাৱে আলোচনা হোৱা নাই, আমি আলোচনা কৰিম আৰু অতি শীঘ্ৰে আপোনালোকে সকলো কথা গম পাব। আমি অফিচিয়েলি আপোনালোকক জনাই দিম। 12টা নহয়, আমিতো পাৰিলে 26টা চিটে খেলিবলৈ মন আছে, কিন্তু সময়ে ক'ব কি আমি কেনেকৈ পলিচি ল'ম, আমি কেনেকৈ আণ্ডাৰষ্টেণ্ডিং কৰিম, কেনেকৈ আমি এলায়েন্স কৰিম, এইটো চব সময়ে ক'ব। বিশেষ প্ৰশ্ন দাদা, দেখা গৈছে যে এই মুহূৰ্তত এটা বুবা চলি আছে, যদিও একদম পোনপটীয়াকৈ নহয় যে NDP কিছু সংখ্যক সদস্যই নিৰুদ্দেশ হৈ আছে, তেওঁলোকে পুনৰ কিবা সংগঠন জন্ম দিয়াৰ মানুহৰ এটা চৰ্চাৰ বিষয় হৈছে। এই বিষয়ে যদি তেওঁলোকে যায় বা তেওঁলোকক কি ধৰণে আপোনালোকে আহ্বান? নাই, এতিয়ালৈকে আমি অফিচিয়েলি এনেকুৱা আমি জ্ঞাত নহয়, কিন্তু এতিয়া তেনেকুৱা কোনোবা অস্ত্ৰ লোৱা কিবা লোৱা এনেকুৱা পৰিৱেশ নাই। চবেই শান্তি বিচাৰিছে। 30-40 বছৰ সংগ্ৰামত আমি বহুত পালোঁ, বহুত হেৰালোঁ, আৰু এতিয়া আমি জংঘলত থাকি নহয়, সমাজৰ মাজত থাকি সমাজ সেৱা কৰিব লাগে। সমাজত বহুত দুখ দুৰ্যোগ আছে, সমস্যা আছে, এইবিলাক দূৰ কৰিব লাগে। গতিকে কোনোবা যদি এতিয়া তেনেকুৱা চিন্তা কৰিছে, মই আহ্বান কৰিম যে তেখেতসকলে এইটো কৰিব নালাগে। সমাজৰ মাজত থাকি তেখেতসকলে ৰাজনৈতিকভাৱে পাৰে, অৰ্থনৈতিকভাৱে পাৰে, সামাজিকভাৱে পাৰে, যেনেকৈ পাৰে সমাজৰ নেতৃত্ব দিব লাগে, সেইটোহে মই আহ্বান কৰিম। নতুনটো বেলেগ এলায়েন্স হ'ব লগা নাই, তো ইয়াৰ কাৰণে আমি এতিয়ালৈকে আমাৰ দলীয়ভাৱে আলোচনা হোৱা নাই, আমি আলোচনা কৰিম আৰু অতি শীঘ্ৰে আপোনালোকে সকলো কথা গম পাব। আমি অফিচিয়েলি আপোনালোকক জনাই দিম। আমিতো পাৰিলে 26টা চিটে খেলিবলৈ মন আছে, কিন্তু সময়ে ক'ব কি আমি কেনেকৈ পলিচি ল'ম, আমি কেনেকৈ আণ্ডাৰষ্টেণ্ডিং কৰিম, কেনেকৈ আমি এলায়েন্স কৰিম, এইটো চব সময়ে ক'ব। তেনেকৈ আমি অফিচিয়েলি এনেকুৱা আমি জ্ঞাত নহয়, কিন্তু এতিয়া তেনেকুৱা কোনোবা অস্ত্ৰ লোৱা কিবা লোৱা এনেকুৱা পৰিৱেশ নাই। চবেই শান্তি বিচাৰিছে। 30-40 বছৰ সংগ্ৰামত আমি বহুত পালোঁ, বহুত হেৰালোঁ, আৰু এতিয়া আমি জংঘলত থাকি নহয়, সমাজৰ মাজত থাকি সমাজ সেৱা কৰিব লাগে। সমাজত বহুত দুখ দুৰ্যোগ আছে, সমস্যা আছে, এইবিলাক দূৰ কৰিব লাগে। গতিকে কোনোবা যদি এতিয়া তেনেকুৱা চিন্তা কৰিছে, মই আহ্বান কৰিম যে তেখেতসকলে এইটো কৰিব নালাগে। সমাজৰ মাজত থাকি তেখেতসকলে ৰাজনৈতিকভাৱে পাৰে, অৰ্থনৈতিকভাৱে পাৰে, সামাজিকভাৱে পাৰে, যেনেকৈ পাৰে সমাজৰ নেতৃত্ব দিব লাগে, সেইটোহে মই আহ্বান কৰিম। গতিকে এতিয়া 17 বছৰে কোনো পলিচি নোহোৱাকৈ এটা কাউন্সিল চলিছিলে। এতিয়া এই পলিচিটো আনাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ কি ভাল পলিচি কেনেকৈ আনিব পৰা যায়, যে 35 লক্ষ জনসাধাৰণক আগুৱাই লৈ যোৱাৰ কাৰণে। আৰু ইতিমধ্যে আমি যোৱা আমাৰ যিটো বাজেট ছেশ্যন আৰু EC মিটিঙত আমি গোটেই কথা ঠিক কৰিলোঁ, আৰু যিমান লিমিটেড ৰিচোৰ্চেছ আছে সেইখিনি দিয়ে আমি ক'ৰবাত গৰাখহনীয়া ৰোধ কৰা, ৰাস্তা নিৰ্মাণ কৰা, স্কুল কলেজ মেৰামতি কৰা, আৰু ইয়াৰ বাহিৰেও বহুতখিনি আঁচনি, যি আঁচনিবিলাকে অলপ নতুনত্ব আনিব আমাৰ মাজত, তেনেকুৱা আঁচনি তৈয়াৰ কৰি আমাৰ অঞ্চলটো আগুৱাই লৈ যোৱাৰ কাৰণে আমি কিছুমান চিন্তা কৰিছোঁ। এপছু প্ৰেছিডেণ্টৰ লগত আকৌ আলোচনা হ'ব, আৰু তাতে ঠিক কৰা হৈছে কি যিখিনি বাদ পৰি গ'ল ইয়াৰ অধিক বিদ্যালয়বিলাকে প্ৰাদেশিকৰণ কৰাৰ কাৰণে পদক্ষেপ লোৱা হ'ব।